আঙুলি পিঠা আৰু মুঠি পিঠা যাক সন্ধিয়া জনালো আঙুলি পিঠা বনাব ওলাইছো আঙুলি পিঠা মুঠি পিঠা ঠাইভেদে বেলেগ বেলেগ নাম কয় মই আঙুলি পিঠা বুলিয়ে বেছিকৈ কওঁ যেনিবা আঙুলি পিঠা বনাব ওলাইছো এইখিনি হল জহা চাউলৰ গুড়ি কৈথুৰীয়া পিঠা কোনে কোনে খাই ভাল পায় জনাবচোন বাৰু তেন্তে চাওঁ বলক নিমখ অকণমান ঘিৰ অকণমান দি দিছো মলুতে ঘিৰ অকণমান দি দিছো খাবলৈ কোমল হ'ব যাতে সেইটো কাৰণে আৰু এতিয়া মই এইখিনি মঠি লওঁ গোটেইখিনি অলপ অলপ পানী দি এইখিনি কৰি লওঁ গোটেইখিনি কোনে কোনে খাই দৰে জনাবচোন বাৰু আঙুলি পিঠা নোখোৱাসকলক কোৱা নাই খোৱাসকলক কৈছোঁ কোনে কোনে খাই ভাল পায় জনাব আৰু যিসকলে নাই খোৱা সেইসকলে এবাৰ বনাই খাব আঙুলি পিঠা খাবলৈ সোৱাদ লগা হয় মুঠি মুঠিকৈ আঙুলিৰ দৰে বনোৱাৰ কাৰণে মুঠি পিঠা বা আঙুলি পিঠা বুলি কয় নহয় জানো মই গোটেইবোৰ এনেকৈ বনাই ল'লোঁ এতিয়া মই কেৰাহী এখনত দিওঁ মই অলৰেডি কেৰাহীখনত গাখীৰখিনি গৰম কৰি ল'লোঁ পানীটো বনাব পাৰি গাখীৰত বনালে মানে খাবলৈ বেছি সোৱাদ হ'ব সেইটো কাৰণে গাখীৰতে বনালোঁ গাখীৰখিনি অলৰেডি গৰম হৈ গ'ল এতিয়া মই গোটেইবোৰ দি দিম পিঠাবোৰ ইয়াতে 10-15 মিনিট উতলিবলৈ দিলে হৈ যাব গোটেইবোৰ দি দিম গোটেইবোৰ মই ইয়াত দি ললোঁ এতিয়া আৰু লগতে পিহি থৈ দিয়া 4টা ইলাচিটো গোন্ধটোৰ কাৰণে দি দিছোঁ এতিয়া 10-15 মিনিটৰ কাৰণে এইখিনি ঢাকি দিম 10-15 মিনিটত হৈ যাব এইখিনি এতিয়া ঢাকি দিছোঁ পিঠা ৰেডি হৈ গ'ল দেখিছেনে বাৰু কিমান ধুনীয়া দেখিছে আৰু ইমানেই ধুনীয়া গোন্ধ আহিছে ইলাচিৰ গোন্ধটো ৰেডি হৈ গ'ল ইয়াত মই অলপ ঢালি দিম গুড় দেখিছেনে খাবলৈ বহুতেই টেষ্টি হয় কোনে কোনে নাই খোৱা এবাৰ বনাই খাবচোন বাৰু আৰু যিসকলে খাইছে তেওঁলোকে খাই কেনেকুৱা পায় জনাব মই বৰ ভাল পাওঁ খাবলৈ সেইটো কাৰণে দেখুৱালোঁ আপোনালোকেও এবাৰ বনাই চাব তেন্তে বাই বাই পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম